हेलो बंधुসকল स्वागतम जनाइছো মোৰ আন এটা ভিডিঅ'লৈ আৰু মই আহিছো আজি শিৱ মন্দিৰত আৰু এটো শিৱ মন্দিৰ বহুত ডাঙৰ মন্দিৰ হয় আৰু বহুত জয়াল মন্দিৰ হয় আৰু শিৱ মন্দিৰত আহিছো আপোনালোকক দেখুৱাম এই শিৱ মন্দিৰত কেনেকুৱা কি আছে সকলোবোৰ বস্তু দেখুৱাম আপোনালোকক আৰু এই শিৱ মন্দিৰটো বহুত ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে ইয়াত আজি 3 বছৰ 4 বছৰ হ'ল বৰ্তমানে নিৰ্মাণ কৰা এই সাগৰৰ পাৰত তেখেতলোকে বহুত ডাঙৰকৈ বনাইছে শিৱ মন্দিৰটো আপোনালোকো আহিব বন্ধুসকল মই আহি বৰ্তমান ইয়াত উপস্থিত হৈছোহি আৰু এই মন্দিৰটোৰ বহুত যুগমীয়া বুলি ক'ব পাৰি আপোনালোকে দেখিছে নিশ্চয় এই মন্দিৰটো আছে কেৰালাত আৰু আপোনালোকে এই মন্দিৰটো দৰ্শন কৰিব যদি বিচাৰে তেনেহলে মোক জনাব আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে ইয়ালৈ আহি আৰু মনবোৰ পবিত্ৰ হৈ পৰিছে আৰু এই মন্দিৰ আছে বৰ্তমান কেৰালাত আৰু এই মন্দিৰ কেৰালাত অৱস্থিত জেগাৰ নাম মই সকলো উল্লেখ কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এই পিছৰ দৃশ্য দেখিছে যি সাগৰ মথন কৰিছিলে সাগৰ মথন কৰোঁতে এই দৃশ্যবোৰ ইয়াত ৰাখি থৈছে সকলো আৰু এয়া শিৱ বাবাৰ যিসকল শিৱৰ ভক্ত হয় সেইসকলে ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ নাথাকিব আৰু ভিডিঅ'টো চাই যাওক আৰু বহুত ধুনীয়া বহুত ভাল লাগিব আপোনালোকক কৈছোঁ বহুত ভাল লাগিব মই নিজে আহিছোঁ ইয়াত বৰ্তমান এই সাগৰৰ পাৰত মই আপোনালোকক দেখুৱাই যাম সকলো দৃশ্যবোৰ ইয়াত এই সাগৰৰ পাৰত ইমান ধুনীয়াকৈ বনাইছে তেখেতলোকে আৰু এই দৃশ্য আপোনালোকে চাই যাওক মই দেখুৱাই আছোঁ আপোনালোকক এয়া শিৱৰ মূৰ্তি আৰু শিৱ বাবাৰ যিসকল ভক্ত হয় সেই ভক্তসকলে নোচোৱাকৈ নাথাকিব ভিডিঅ'টো শিৱৰ ভক্তসকলক কৈছোঁ আপোনালোকে চাই যাওক ভিডিঅ'টো আপোনালোকৰ মংগল কামনা হ'ব আপোনালোকে নোচোৱাকৈ নাথাকিব বন্ধুসকল সাগৰৰ পাৰত আহিলৈ পেলাই আমি মিঠা আমৰ সোৱাদ ল'বলৈ আমি আহিলোঁ আৰু মিঠা আমৰ সোৱাদ লৈ আমি বহুত আনন্দিত হ'লোঁ এই মিঠা আমৰ সোৱাদ লৈ বহুত ভাল লাগিলে আজি আৰু বহুত ভাল লাগিছে আৰু পিছফালে দেখিছে সাগৰৰ ঢৌবোৰ আৰু সাগৰৰ ঢৌবোৰ দেখিলৈ আমাৰ মনবোৰ বহুত প্ৰফুল্লিত হৈ পৰিছে আৰু সঁচাকৈ ইয়াত আহি আমাৰ মনবোৰ বহুত ভাল লাগিছে জীৱনৰ প্ৰতিটো মুহূৰ্ততে মাথো এটাই ভাৱনা হৈ আছে এতিয়া আপোনালোকলৈ কেনেকৈ ভাল ভিডিঅ'বোৰ মই লৈ আহিব পাৰোঁ আৰু আপোনালোকৰ মৰম চেনেহ নাপালে মই কেনেকৈ আপোনালোকলৈ ভাল ভিডিঅ'বোৰ আনিম মই মাথো আছোঁ কেৰালাত আৰু এই কেৰালাত যিমানবোৰ ধুনীয়া জেগা আছে সকলোবোৰ আপোনালোকলৈ মাজলৈ লৈ আহিম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ অকণো স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইক কমেণ্টে মোক আকৌ প্ৰেৰণা যোগায় আন এটা নতুন ভিডিঅ' বনাবলৈ আপোনালোকৰ লাইক কমেণ্টবোৰ পালে মোৰ উৎসাহ বাঢ়িব আন এটা নতুন ভিডিঅ' বৰ্তমান আমৰ সোৱাদ লৈ আছোঁ আপোনালোকে চাওক আম বহুত মজা আপোনালোকে চাওক বহুত ভাল লাগিছে এই আমৰ সোৱাদ লৈ আছোঁ ইয়াতে বহুত ধুনীয়া বহুত মজা লাগিছে আৰু
সাগৰৰ পাৰত আহিলে আপোনালোকে গম পাবই কিমান মজা লাগে ইয়াত দেখিছে আপোনালোকে সাগৰৰ ঢৌ বহুত ভাল লাগিছে সাগৰৰ ঢৌবোৰ আপোনালোকে চাওক বহুত ভাল লাগিছে ইয়ালৈ আহিলৈ আৰু আপোনালোকক গোটেই দৃশ্যবোৰ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় ভিডিঅ'টো বহুত ভাল পাব মই দেখাইছোঁ এই বালিখিনি বহুত ধুনীয়া লাগিছে বালি মই হাতত লৈ দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰ পৰা দেখুৱাই আছোঁ যিটো শিৱ মন্দিৰটো দেখুৱাই দিছোঁ আৰু ইয়াৰ সাগৰৰ এটা ছাইডৰ দৃশ্য হয় সাগৰৰ এইটো ছাইডৰ দৃশ্য মই সেই ছাইডৰটো গৈ লৈ পেলাই আপোনালোকক দেখুৱাইছোঁ বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে আৰু সাগৰ এইটো পাৰে সাগৰ আছে সিটো পাৰে মানে নদী নিচিনা আৰু সাগৰৰ ছাইডতে মানে অলপ বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে জেগাটো চাই আপোনালোকে কেনেকুৱা লাগিছে জনাব কমেণ্টত ভাল লাগিলে জনাব আৰু যিসকল শিৱৰ ভক্ত এই ভিডিঅ'টো নোচোৱাকৈ নাথাকিব আৰু ভিডিঅ'টো চাওক আৰু মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো জনাব চাই থাকক মই দেখুৱাই আছোঁ বলক বহুত মজা লাগিছে আজি ইয়ালৈ আহিলৈ বহুত ভাল লাগিছে আপোনালোকৰ মাজলৈ মই বহুত ভাল বহুত ধুনীয়া ভিডিঅ' লৈ আহি আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাওক আৰু চালে গম পাব মই কিমান ধুনীয়া ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াৰ পৰা বহুত ভাল ভিডিঅ' মই আনি থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু চাওক কিমান ধুনীয়া সাগৰৰ ঢৌ আৰু এই সাগৰৰ পাৰত আহি লৈ পেলাই মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু এই সাগৰৰ পাৰতে এই মন্দিৰটো আছে এই মন্দিৰটো আপোনালোকক মই দেখুৱাইছোঁ এই মন্দিৰ বহুত ধুনীয়া বহুত ভাল লাগিছে এই মন্দিৰটোত আহি লৈ পেলাই আৰু এই মন্দিৰ দেখুৱাইছোঁ মই পিছফালৰ পৰা দেখুৱাইছোঁ সাগৰৰ তলৰ পৰা মই দেখুৱাইছোঁ ভিডিঅ'টো আপোনালোকে চাওক কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাওক বন্ধুসকল মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ বাই বাই জয় আই অসম